আজি বনাবলৈ লৈছোঁ টেঙামৰাৰ সৈতে মাছৰ এটা ধুনীয়া ৰেচিপি। আহক ভিডিঅ'টো শেষলৈকে চাওঁ। গুড মৰ্নিং এভৰিৱান। ৰাতিপুৱাই আমাৰ ঘৰৰ ফ্ৰণ্টতে মাছ পোৱা যায় আৰু একেবাৰে শুই উঠি ব্ৰেকফাষ্টটো কৰিয়ে ডাইৰেক্ট মাছ নিবলৈ আহিলোঁ আৰু কথামতে এয়া মাছ পায়ো মাছখিনি আনি ধুই মেলি থৈয়ে ডাইৰেক্ট আহিছোঁ টেঙামৰা পাত কেইটামান ছিঙি ল'বলৈ। আৰু ভিডিঅ'টোৰ প্ৰথমতেই কৈছোঁ যে আজি মাছখিনি বনাম টেঙামৰাৰে। আৰু এইফালে টেঙামৰা পাতখিনি ছিঙি ধুই মেলি ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ, লগতে এইফালে মাছো ফ্ৰাই হ'বলৈ দিছোঁ। প্ৰথমতে মাছখিনি ফ্ৰাই কৰি ল'ম আৰু সেই তেলতে বনাম টেঙামৰাৰ সৈতে একদম ইজিকৈ। একো মছলা বা একো বস্তুৱে এড নকৰোঁ, অকল টেঙামৰা আৰু মাছ বনাম। কিমান বেছি টেষ্টিকৈ বনে তাকে চাম মানে আজি। এইফালে এয়া পাতকেইটা লৈ লৈছোঁ আৰু লগতে পিঁয়াজখিনি। ভিডিঅ'টো যদি চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।